দোস্তো এতিয়া আমি বৰ্তমান খানা খাবলৈ ৰেডি ৰাতি ডিনাৰৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক কি কি দেখাব পাৰোঁ আপোনালোকক ভিডিঅ'টো চাই থাকক मटन हाँ खाली जो भी बना ये क्या है क्या पनीर हाँ पनीर मटन है ये चिकन एक बार से दिखा খানা খাই উঠিলোঁ এতিয়া বৰ্তমান আমাৰ নেক্সট ৰুম এটাত আমাৰ দুজন লগ আছে তাত অলপ ডেন্স চলিব চাই যাওকচোন গুৱাহাটীখন গ'লে দেখা পাই ইয়াৰ পৰা গুৱাহাটীখন গ'লে চাব পাৰে আপোনালোকে এইখন হৈছে ব্ৰিজ নতুন ব্ৰিজখন এইখন হৈছে নতুন ব্ৰিজ গম পাইছিলে আমি গুৱাহাটীত আহিছিলোঁ অলপ ফুৰিব লাক্সাৰী এখন লৈ তো এতিয়া মামা মই আৰু মোৰ বন্ধু কৃষ্ণা আমি গৈ আছোঁ কফিলৈ তাত আমি কি কি খাওঁ আপোনালোকক দেখাই আছোঁ আহক আমাৰ লগত চাই যাওক ব্লগটো চাই যাওক আমি লিফ্টত যাই আছোঁ এতিয়া আমাৰ লিফ্ট আহি আছে এতিয়া আহি আছে এতিয়া আমি লিফ্টত যাম এতিয়া আমাৰ কৃষ্ণা ভাইটো এতিয়া আমাৰ লিফ্ট আহি পালে এতিয়া আমি ক'ত যাম এতিয়া আমি দুই নম্বৰ পিছলৈ যাই আছোঁ এতিয়া আমি 2 নম্বৰত যাম 2 নম্বৰত আমাৰ বুফি চলিব তাত আমি খাদ্য খানা কেনেকৈ খাওঁ আপোনালোকক দেখাম কি কি আইটেম আছে আপোনালোকে চাই চাওক বুফিত কি কি আইটেমৰ খানা দিয়ে চাই আছোঁ ভাগিনে খানা লৈ আছে কৃষ্ণা খানা লৈ আছে আহক টেঙা জোল হয় তাৰপিছত এইটো কি চব্জি হয় তাৰপিছত এইটো দাইল হয় এইটো ভাত হয় এইটো ৰাইচ এইটো আমাৰ পৰঠা হয় এইটো আমাৰ চাওমিন হয় এইটো আমাৰ ভেজিটেবল হয় এয়া হ'ল চিকেন আৰু খানা ইয়াত খুৱাব মই কি কি লৈছোঁ চাওক দেখাই আছোঁ আপোনালোকক মই লৈছোঁ চিকেন তাৰপিছত চব্জি লৈছোঁ ৰাইচ লৈছোঁ তাৰপিছত পাপৰ কৃষ্ণই কি লৈছা पापड़ लसु हाँ सब्जी लसु हाँ दाली ভাগিনে राजमा मैं राजमा लैसो হা सालाद लैसो पापड़ चिकेन और जलकिया नेमु पियाज এতিয়া আমি খানাটো খাওঁ খানাটো খাই লওঁ फिर आप लोगों को लोग पास कैसा लगा जो कर रहे हैं हाँ अच्छा लगा ना ब्लॉग बना रहे हैं। अच्छा लगा हाँ यही ब्लॉग
এতিয়া আমি ৰুমৰ পৰা ওলালোঁ, এতিয়া অলপ বাহিৰৰ পৰা ফুৰি আহোঁ। অলপ মোৰ লগত এতিয়া আমি হোটেলৰ পৰা ওলাই আহিলোঁ, অলপ ফুৰি আহোঁ। মোৰ লগত আছে বাবু আৰু এয়া থাকিম। আমি অলপ ফুৰি আহোঁ, হোটেলৰ পৰাই থাকি থাকি আমনি লাগিছে, অলপ ভাবিলোঁ অলপ বাহিৰৰ পৰা ফুৰি আহোঁ। আহি থাকক মোৰ লগত। এয়া আমি ফুৰি ফুৰি আহিলোঁ, এতিয়া আমি হোটেলৰ ৰুমলৈ যাম। আমি ফুৰি আহিলোঁ, বহুত ভাল লাগিল। নহ'লে ৰুমত থাকি থাকি আমনি লাগিছে, বাহিৰৰ পৰা ফুৰি আহিলোঁ। এতিয়া আমি হোটেল ৰুমলৈ যাওঁ। আমি ফুৰি ফুৰি আহি এতিয়া ৰুমলৈ যাই আছোঁ। এইটো আমাৰ ৰুম। এতিয়া আমি শুম, বহুত খোজকাঢ়ি আহিলোঁ, ইয়াত থাকি থাকি গাবোৰ বিষাই আহিছিল। এতিয়া আমি শুম, এইটোৱে আমাৰ ৰুম। এতিয়া আমি শুই উঠিলোঁ, এতিয়া আমাৰ ব্ৰেকফাষ্ট আহিছে। এয়া মোৰ মামা, এয়া মোৰ মামা। মামা কেনেকুৱা? এতিয়া আমি ব্ৰেকফাষ্ট কৰি আছোঁ। ব্ৰেকফাষ্টটো দেখাই দিয়া, দেখাওঁ দিয়কচোন আপোনালোকক আমাৰ কেনেকুৱা কি কি আইটেম আছে। মামা অলপ কৈ দিবচোন কি কি আইটেম আছে। আমাৰ হেৰি আছে, কি বোলো, কণী আছে, তাৰপিছত আলু পৰঠা আছে, তাৰপিছত কেক আছে, ৰাজমাৰ হেৰি আছে, ঘুগনি আছে, ঘুগনি বুলি কওঁ আমি অসমীয়াত ক'ব গ'লে আমাৰ। তাৰপিছত ইয়াৰ কিবা হ'ল নামটো নাজানো, চিকেন চচ বুলি কয়, চিকেন চচ নেকি? তাৰপিছত বাটাৰ আছে, তাৰপিছত পায়স আছে। এই দোস্ত ইমানে আইটেম দিছে মানে, যাক মানে আমাৰ ৰাতিপুৱা চাহৰ লগত খা বুলি নকয়, দুপৰীয়া ভাতৰ লগত খালেও চাগে ইমান আইটেম গাঁৱত খোৱা নাযায়। যিয়ে নহওক বাৰু আগলৈকে দেখাই যাম আৰু আপোনালোক চাই থাকক, কিন্তু অলপ দেৰি নকৰাকৈ আমাক লাইকটো আগতে কৰি দিয়ক।